নমস্কাৰ মই ত্ৰিদীপ কৰা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি এটা নতুন ভিডিঅ'লৈ তো আজি এটা যিটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ এইটো কোনো ব্লগছ নহয় আৰু আজি লৈ আহিছোঁ এটা আমাৰ ফেমিলিত আহিব এটা এগৰাকী নতুন সদস্য চ' কোন সদস্য আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি গম পাইছে আজি আমাৰ ঘৰত এটা আনিছোঁ ডগী আৰু ডগীটোৰ লগত আজি অলপ খেলিম আৰু ক'ৰ পৰা আনিছোঁ অকণমান দেখাম কেনেধৰণে কি কৰিছোঁ চ' ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু প্ৰথমে কৈ দিছোঁ আমি নিবলৈ আহিছোঁ উত্তৰ গুৱাহাটীৰ পৰা ডগীটো আৰু নিবলৈ অহা আগতে আমি সোমাই লৈছোঁ দৌল গোবিন্দত এই দৌল গোবিন্দ মন্দিৰত অকণমান এটা সেৱা এভাগ জনাই দিছোঁ আৰু পৰিয়ালৰ সদস্য খুব মানে আমাৰ লগত ধুনীয়াকৈ লগ খাই যায় আৰু ভালকৈ মানে কোনো কিবা বাধা বিঘিনি নোহোৱাকৈ আমাৰ ওচৰত যায় আৰু তাকে এতিয়া লৈ আহিছোঁ আপোনালোকে অকণমান পৰিৱেশটো দেখাই লওঁ যোৱাৰ আগতে আৰু ইয়াৰ পৰা মানে বেছি দূৰ নহয় য'ৰ পৰা ডগীটো ল'ম তাতো বেছি দূৰ নহয় আৰু মুঠতে পৰিৱেশটো চাই লওক কি খালা মিষ্টাৰ ভালকে কোৱা ভোগ বোলে আৰু এনেকুৱা ইয়াত ডাষ্টবিনত পেলাব লাগে দৌল গোবিন্দৰ ভোগটো সকলোৱে জানে এটা খুব বিৰাট মানে ভাল লাগে আৰু বিৰাট ভাল লগা এটা ভোগ চবেই বহুতে খাব বিচাৰে এইটো আৰু অকণমান আধা কেঁচাকে বনাই ন সেইকাৰণে ভাল লাগে কেনেধৰণে বনাই জানে কিন্তু বিৰাট টেষ্ট হয় চবেই কয় আধা কেঁচাকে বনাই দৌল গোবিন্দত আহিলে ভোগটো খাবই আপোনালোকে আমি ভোগ খাবই সোমাইছিলোঁ মানে স্বচ্ছতাটো ভাল থাকিব লাগে মানে চ' ফাইনেলি আমাক যিগৰাকী বাইদেৱে ডগীটো দিব তেওঁলোকৰ ঘৰত আহি পালোহি আৰু ইয়াতে আহি পাই তাৰ লগত অকণমান খেলি থকা মানে তেওঁলোকৰ ছোৱালীজনীয়ে খেলি থকা অকণমান ভিডিঅ'টো মই ক্লিপছটো লৈছোঁ তাৰপিছত বাকীখিনি আপোনালোকক দেখাই দি আছোঁ এইপিনে লাকি অঁ চাই এইপিনে লাকি চাই পিনে চা মোৰ নগাল তাত লাগি গ'ল যে কষ্ট পালে চাগে এইপিনে কুচা খাই গ'ল আকৌ লাকি এইপিনে চোৱা লাকি এইপিনে চোৱা অঁ ইফালে মুখৰ হৈহে যায় চোৱা লাকি এইপিনে লাকি জজ এইটো লাকু আহিছে আমাৰ লাকি আমাৰ গৃহ প্ৰৱেশ কেনেকুৱা লাগিছে ফিল কোৱা কি ফিল হৈছে নাম কৈ দিয়া আমাৰ লাকি সদায় ভিডিঅ' চাই থাকিব পাৰিব এতিয়া লাকিৰ বিচনা লাকি মাইনাপী কেনেকুৱা দেখিলে মাইনাপী কৈ টিকলি বা বিচনা কিনি আনিছো একেলগে নামি আহিব নামি আহিলে আৰু এবাৰ উঠাই দিছো চোফাখন আৰু এবাৰ উঠাই দিয়া না লাকি নামি আহিব পাৰি লাকি এইপিনে চোৱা Selekisa. Kenapa selekisa? Kelise. Tak kela busu na zan. Kela busu dan dia. Cek dia. Itu dia. Oh, dise.
এই খেলা বস্তু এটা দিবলৈ হাত ধুবা দেই চেলেকিছে চোৱা যোৱা খেলা বস্তু কেইটা আনি দিয়া লাকি এইপিনে চোৱা লাকি 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 এইপিনে এইপিনে এইয়া খেলা বস্তু এইকেইটা আৰু খেলিছে আৰু ইয়াৰ আছে এটা এইটো চোলা কিন্তু এই চোলা পিন্ধাইলে কি কৰিব চাব দেই যাব দেই এই চোলা পিন্ধাই দিয়া চোলা পিন্ধাই দিয়া চোলা নিপিন্ধে চুনু মনু মোৰ টাকলু মোৰ পপল কটিটো চাওঁ লাকু লাকু আয়ো ইমান ধুনীয়া লাগিছে লাকুটো আমাৰ লাকু পোৱালি বিৰাট টেঙৰ আমাৰ লাকু পোৱালি আমাৰ লাকু পোৱালি কুটলুককে মাৰি দিছে চোলাটো টুপিটো অকণ কুচাই দিবা হা আমাৰ লাকু কেনেকে আছে লাকু ই বাপেকডালে চোলাই পিন্ধাব নাজানে নাই পৰা হ'ব দিয়াতো হ'ব এতিয়া তুমি খালি হেৰি কৰি দিয়া টুপিটো উঠাই দিয়া টুপিটো হেৰি কৰি দিয়া কুচাই দিয়া টুপিটো উঠাই দিওঁ ৰ'বা হে লাকি কেনেকুৱা হৈছে লাকি থিয় কৰাই দিছোন এই পকা দান দিয়াচোন হা এইপিনে ভৰিটো কষ্ট পাইছে নি নাই এইফালে আহিব দিয়া নাই সেইখিনি কৰি আছোন নাই এইফালে আহিব দিয়াচোন কিয় চোলা কিয় নিপিন্ধা লেংটা হৈ থাকে নেকি হা পপলু এইখিনি প্ৰাণ আছে আনা নাই এইটো প্ৰিণ্ট মাৰি দিম পিছত আনা এৰি দিয়া তুমি আহা তেতিয়াহে আহিব পিছুৱাইছে দিয়া এৰি দিয়া তুমি আহা এইপিনে তুমি আহিলেহে আহিব খোজকাঢ়িব নাজানে উলিয়াই লৈছে লুটি খাই যায় বেচেৰাটো আয়ো ধুনু মুনুটো চোৱা কি হ'ল লাকি লুটি খাই গৈছা যে আয়ো কফৰ মাৰি থাকিলা গ'ল দিয়া নালাগে দিয়া চোলাটো পিন্ধিলে ই অশান্তি পায় অশান্তিদায়ক চোলাত চুনুলো চোলাটো উঠিছে উঠিব পাৰিছো ৰ'বা নধৰিবা ইটা উঠিব চেষ্টা কিন্তু সিহঁতৰ চোলাখনত উঠিব নোৱাৰে খেলা বস্তুকেইটা ওপৰত দি দিয়াচোন খেলাকেইটা ওপৰত দি দিয়াচোন দি দিয়া দুটাকো দি দিয়া অকণ টানি দিয়া সি উঠিব সুবিধা পাব লাগে ন তাত সি আচুৰিয়ে উঠিছিলে লাকু
এইপিনে লাকি 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 অ লাকি বন্ধুসকল দেখিলে আজিৰ ভিডিঅ'টো আজি আমাৰ ঘৰলৈ নতুন আলহী আহিল আৰু আলহী আমাৰ লাকি আমি নাম থৈছো আমাৰ লাকি আমাৰ কাৰণে সঁচাকে সি বহুত লাকি হয় মানে লাকি ল'ৰা নে ছোৱালী কৈ দিয়া ল'ৰা হয় ল'ৰা ল'ৰা তাৰপিছত আমাৰ মানে সন্তান সেইটো কি হ'ল নো এইটো মোক এটা বস্তু আনি দিয়া না পটকে এই প্লেটটো আনি দিয়াচোন মানে যিগৰাকী বাৰ পৰা আনিছো আচলতে তেওঁ মানে গোটেই খোৱাৰ পৰা এই প্লেটখনো আনকি দি পঠাইছে কিয় কাৰণ তেওঁ ইয়াতে যাতে কি বুলি কয় এইটো ফিল নকৰে যে এইটো একো ডিষ্টাৰ্ব ফিল নহয় সেইকাৰণে তেওঁলোকে অলপ সময়ৰ অসুবিধাৰ কাৰণে তেওঁলোকে ইয়াক ৰাখিব নোৱাৰে সেইকাৰণে আমাক দি দিছে আৰু একদম মৰমছে এইফালে চাই দিয়া মই ইয়াক ব্লেংকেটখন দি দিছো ইয়াক এনেকে শুই আছে এইয়া ইমান ধুনীয়াকে শুইছে দেখিলে এনেকৈ শুই আছে আৰু ইয়াৰ লগত সদায় কৰা ভিডিঅ' কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম আৰু ইয়াক কি কি খুৱাওঁ আপোনালোকক সকলো বস্তুবোৰ দেখাবলৈ চেষ্টা কৰিম ইয়াৰে এটা অলৰেডি ভেকচিন দিয়া হৈ গৈছে আৰু এটা ভেকচিন আছে তাৰপিছত আৰু ভেকচিন এনেকৈ টাইমে টাইমে দি যাব লাগিব আৰু কি খুৱাম এই দিয়াচোন এইটো বস্তু প্লেটখন মোক দিয়া চাওক কি ধুনীয়াকৈ এনেকৈ শুই আছে এইটা দেখো হাতটা প্লেটখন উলিয়াই দেখি ধুমা তুমি গুটি 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 ইয়াত দিয়া জানো হেৰিটো দিয়া বাতিটো উঠাই দিয়ে বাতিটো উঠাই দিয়ে এইটো চেলেক দিয়ে এই কি বস্তু কাৰ হয় এইখিনি কাৰ হয় বেছিকে উলিয়াই দিলা নেকি জান নহয় এনেই অকল দি দিছো খাই থাকো খাইছে পানী দিলো বা ইমানকে পানী দিছে পানী পানী ইয়াত নথবা তলত থোৱা পানী তলত থোৱা পানী তলত থোৱা ইয়াত নথবা নপৰে ৰ'বা আকৌ এই বাপেকডালে একেবাৰে মৰি গৈছে তলে থৈ এইটো বাপেকডালে এইডাল দিল এইটো তলত থোৱা পইচা খাই শেষে আৰু অকণ দি দিওঁ বন্ধুসকল এই আছিল আজি ব্লগটো আজি যদি ব্লগটো চাই ভাল লাগিলে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব কাৰণ আজিৰ পৰা লাকিৰ ভিডিঅ' সদায় আহি থাকিব এটা এটাকৈ কি কৰে কি খুৱাওঁ কি নোখোৱাওঁ একেবাৰে আজি মানে বিৰাট মনটো ভাল লাগি আছে যিহেতু আমাৰ বহুত দিনৰ পৰা এটা আশা আছিল মোৰ এটা ডগী লোৱাৰ আৰু আজি সেইটো আশা আজি পূৰণ হৈ গ'ল আৰু আজিৰ পৰা ব্লগছৰ লগতে বেলেগ কিবা টেকনিকেল কিছুমান ভিডিঅ'ৰ লগতে আজিৰ পৰা এই লাকি থাকিব আমাৰ লগত প্ৰতিদিনে থাকিবই থাকিব আপোনালোকে চাই থাকিব লাকি কি কৰে কি খায় কি নাখায় আৰু কি কৰোঁ কি নকৰোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ তেতিয়াহ'লে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই বাই